মনৰ জনক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আগৰে আজি এক নতুন এটা ভিডিঅ'লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ আজি বাৰ্থডে নেক্সট ডে হয় আজি বা যাবগৈ ভিডিঅ' নিবলৈ আহিছে আৰু দিনটো কেনেদৰে পঠাওঁ আৰু কি কৰোঁ সকলোবোৰ দেখাই যাব চেষ্টা কৰিম কিন্তু মনটো বিশেষ এটা ভালো নহয় বা যাবগৈ যিহেতু ভিডিঅ'টো আপোনালোকে চাই থাকিব এতিয়া পুৱা 8 বাজিছে আৰু চাহ কাপ দি লওঁ ভিডিঅ'টো চাই ভিন্দো চাহ এয়া কেইটামান লাৰু বনাই দি পঠাম বালৈ সেইকাৰণে চুজিটো ভাজি আছোঁ চুজি লাৰু বনাই দিম চুজি নাৰিকল এটা নাৰিকল লৈছোঁ এটা নাৰিকলত মই 1.5 কাপ চেনি দি নাৰিকলখিনি ভালকৈ ভাজি ল'ম লাৰু বনাব জানি প্ৰত্যেকে মই কেনেধৰণে বনাওঁ সেইটো দেখাই আছোঁ মই আছোঁ মা নাৰিকল চেনি মিলাই আছে আৰু গেছটো কমাই লাহে লাহে ভাজি থাকিম গোটেইখিনি দেখাই থকা নাই ভাজি হোৱাৰ পিছত নাৰিকলখিনি এনেকৈ অলপ ভাঙি ইয়াতে চুজি দি লাৰু বনাম এতিয়া মই ইয়াতে ভাজি থোৱা চুজি নাৰিকলত চেনিৰ পৰিমাণ যিমান হয় চুজিটোও সিমান বেছি মিলাব পাৰি আমি অকণমান চেনি বেছি দিছোঁ কেনে চুজিটো অকণমান বেছিকৈ মিলাম নাৰিকলখিনি ভাজি থাকোঁতে তাত ইলাচি 4টা দিয়া হৈছিল সেইটো দেখুওৱা নহ'ল সেইবাবে মই কৈয়ে দিছোঁ আৰু এয়া দেখাই দিছোঁ নাৰিকলৰ আঠাটো কেনেকুৱা ধৰণৰ হ'ব লাগে এতিয়া লাৰুখিনি মই বনাই যাম এয়া নাৰিকল আৰু চুজিৰ লাৰু আৰু এয়া খালি নাৰিকলৰ লাৰু কেইটামানহে হ'ল আৰু কেইটামান মুড়ি লাৰু বনালোঁ মই দুটামান লৈ দেখাই দিছোঁ এইবোৰ কৰি থাকোঁতে ব্ৰেকফাষ্ট কৰা দেৰিয়ে হৈ গৈছে ভিডিঅ' আছে যিহেতু ভাবিছোঁ ৰুটিটো আজি অকণ বেলেগ ধৰণে বনাওঁ ৰুটিটো মই যেনেধৰণে মাৰে তেনেকৈয়ে মাৰিছোঁ আটা যেনেকৈ আপোনালোকে মাৰে এতিয়া ইয়াতে খালি মই কালজিৰা আৰু ইয়াৰ নৰসিংহৰ পাত সৰু সৰুকৈ কাটি দি দিছোঁ এটা বেলেগ সোৱাদ হ'বৰ বাবে মানে অকণমান নান টাইপৰ বনাব চেষ্টা কৰিছোঁ আৰু এনেকৈ আপোনালোকেও ঘৰত বনাই খাব সহজ পদ্ধতিত বহুত বেছি ভাল লাগে এয়া চাওকচোন এনেকৈ কণীটোৰ আকাৰত এনেকৈ গোল সম্পূৰ্ণ নকৰি অকণমান দীঘলীয়া এইদৰে বেলি ল'লোঁ এতিয়া এখন পেন পাতি দিছোঁ আৰু ইয়াতে অকণমান পানী দিছোঁ মই তেল দিয়া নাই পানী দিছোঁ কিয়নো ৰুটিটো দিলে তাত চিপকি যাব আঠা লাগি ধৰিব পানী দিলে এনেকৈ মই এটা চাইডেই কৰি থাকিম তাৰপিছত ফুলি উঠাৰ পিছত মই এনেকৈ টাৱাখন উল্টাই দি এনেকৈ সেকিম যদি টাৱাখনত প্ৰব্লেম হয় তেনেহ'লে আঁতৰাই লৈ থাকিব পাৰে মোৰ আঁতৰি আহিছে ননষ্টিক পেন এইটোৱে প্ৰব্লেম হয় চিপকি নাথাকে লোহাৰ টাৱা হ'লে বেছি ভাল হয় এনেকৈ মই পুৰি ল'ম এতিয়া আনটো দেখাইছোঁ মই চাওকচোন এইদৰে ইমান সুন্দৰভাৱে যদি টাৱাত পুৰিব প্ৰব্লেম হয় এনেকৈও ল'ব পাৰে তাৰপিছত হৈ উঠাৰ পিছত মই ইয়াতে অকণমান বাটাৰ সানি দিছোঁ সঁচাই খাব খুবেই ধুনীয়া লাগে এনেকৈ কৰি খাবচোন কেতিয়াবা সদায় এটা ষ্টাইলত কিমান ৰুটি খাওঁ আমি এনেকৈও খাব কেতিয়াবা ভাল লাগিব এইদৰে মই বনালোঁ এয়া চাওকচোন কিমান সুন্দৰ হৈছে এয়া বা আৰু ভিন্দুক মই ভিন্দুকটোক দি আছোঁ ভিন্দু খাই ভাল লাগিছেনে বেয়া লাগিছে মই পিজ্জা বুলি পিজ্জা পিজ্জা বনাইছা নেকি হেৰি যে পিজ্জা সকলোকে দি ল'লোঁ এতিয়া ময়ো লৈ লৈছোঁ আজি সোনকালে খাই বৈ আজৰি হওঁ কিয়নো বা যাবগৈ বহুত পেকিং কৰিব বাকী আছে আৰু একেবাৰে দুপৰীয়া ভাত খোৱাৰ সময়ত লগ পাই আছে আজি দুপৰীয়া ইমানেই বেছি গৰম মই ভাত বনাই থাকোঁতে একো ভিডিঅ' কৰিব নোৱাৰিলোঁ মই ওচৰৰ পৰা দেখাই দিছোঁ দাইল বুটৰ দাইল আলু বেঙেনা চব্জি কচু তৰকাৰী কচু চাটনি
আৰু এয়া আলু ভাজি ভিনদেউৱে বেছি ভাল পায়। আৰু এনেকেই মই আজি দুপৰীয়া ভাত সাজ খালোঁ আৰু সকলোকে খোৱালোঁ। বা যাবলৈ ওলাইছে, মনটো একেবাৰে ভাল লগা নাই। বা গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আজিলৈ আহোঁ আৰু এটা নতুন ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ।